Hey guys, welcome to the channel. My name is Chandasmita আৰু আপুনি চাই আছে অসমীয়া মাধ্যমৰ বিজ্ঞান বিষয়ৰ এটি চেনেল প্লাস মাৰ্ক। এই চেনেলটোত চেষ্টা কৰা হ'ব যাতে এনচিইআৰটিৰ প্ৰত্যেকটি লাইন আপোনালোকক বুজাব পাৰো আৰু লগতে পাঠ্যৰ শেষত কিছু প্ৰশ্ন উত্তৰ আৰু লগতে অনুশীলনীসমূহ সমাধান কৰিব পাৰো। গতিকে দেৰি নকৰি আহা আমি আৰম্ভ কৰো। আজিৰ বিষয়বস্তু হৈছে বীজ সিঁচা, বীজ নিৰ্বাচন, পৰম্পৰাগত সঁজুলি আৰু বীজ সিঁচা যন্ত্ৰ। গতিকে আহা আমি আৰম্ভ কৰোঁ বীজ সিঁচাৰ সৈতে। বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম। কাৰণ মাটি চহোৱাৰ পিছত আমি যিহেতু শস্য উৎপাদন কৰিব ওলাইছোঁ, গতিকে শস্য উৎপাদনৰ কাৰণে আমাক বীজ লাগিবই। গতিকে বীজ সিঁচাটো শস্য উৎপাদনৰ আটাইতকৈ জৰুৰী কাম। বীজ সিঁচাৰ আগতে উন্নত জাতৰ বীজ বাছি ল'ব লাগে। উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয়। এইটো কিয় কৈছে? কাৰণ বীজ এটাৰ ওপৰত নিৰ্ভৰ কৰিব যে শস্যখিনি ভাল হ'ব নে বেয়া হ'ব। কাৰণ যদি বীজটো বেয়া হয়, অৰ্থাৎ যদি বেমাৰী হয়, তেতিয়াহ'লে পিছলৈ কি হ'ব? শস্যডাল মৰি যাব। গতিকে লোকচান হ'ব। গতিকে আমি বীজ সিঁচাৰ সময়তেই চাব লাগিব যে বীজটো ভাল নে বেয়া। খেতিয়কে সাধাৰণতে অধিক উৎপাদনক্ষম বীজহে নিৰ্বাচন কৰিব বিচাৰে। এইটো কি ক্ষেত্ৰত কৈছে যে যদি বীজটো বেয়া হয় তেন্তে পিছলৈ শস্যখিনিও বেয়া হ'ব। গতিকে তাৰ পৰা যিখিনি আমি ফল পাম, উদাহৰণস্বৰূপে ধৰা হ'ল ধানৰ আমি বীজ সিঁচিলোঁ, খেতি পথাৰত আমি ধানৰ বীজ সিঁচিলোঁ। যদি ধানৰ বীজকেইটা বেয়া হয় তেতিয়াহ'লে ধানৰ ফচলখিনি আমাৰ বেয়া হ'ব, শস্য যিখিনি ওলাব সেইখিনি বেয়া হ'ব। গতিকে আমাৰ লোকচান হ'ল। গতিকে আমাৰ উৎপাদন একদমেই কম হৈ গ'ল। ফলত লোকচান হ'ব খেতিয়কৰ। সেই কথাই কৈছে যে আমি বীজবোৰ অধিক উৎপাদনক্ষম হিচাপৰ বিচাৰিব লাগে যাতে আমাৰ লাভটো বেছিকৈ হয়। এতিয়া যদি উদাহৰণ দিওঁ, দুডাল আমৰ গছ, এডাল আমৰ গছত আমাৰ যিবোৰ আম তাৰ সংখ্যাও বেছি, খাবলৈও বহুত সোৱাদ, আৰু আন এডাল আম গছ আছে যাৰ আমবোৰো কমকৈ হয় আৰু সোৱাদো নাই। গতিকে আমি আম দুডালৰ সেই চৰিত্ৰ দুটা চাই ক'ব পাৰোঁ যে যিডাল আমৰ অধিক উৎপাদনক্ষম হয়, অৰ্থাৎ য'ত সংখ্যা বেছি আমৰ, বেছিকৈ আম লাগে আৰু টেষ্টটো বেছি, তেনেহ'লে গম পাম যে তাৰ বীজো ধুনীয়া আছিল, তাৰ বীজো উন্নত জাতৰ আছিল। আৰু যিডাল আম গছৰ আমাৰ বীজখিনিও ফলখিনিও কমকৈ হয় আৰু সোৱাদো কম, গতিকে সেইডাল আম গছৰ বীজো উন্নত জাতৰ নাছিল। গতিকে খেতিয়কে সেইকাৰণে ভৱিষ্যতত কেনেকুৱা ধৰণৰ উৎপাদন হ'ব সেই অনুযায়ী বীজ নিৰ্বাচন কৰি লয়। গতিকে ইয়াত এটা কুৱেশ্যন হ'ব পাৰে যে কুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব যে বীজ নিৰ্বাচন কৰোঁতে কি কি বস্তু চাই ল'ব লাগে। গতিকে মই ইয়াত মাৰ্ক কৰি দিছোঁ, ষ্টাৰ মাৰ্ক, যে বীজ নিৰ্বাচন কৰোঁতে কি কি বাছি ল'ব লাগে। মই শেষত ভিডিঅ'ৰ গীতা শেষ হোৱাৰ লগে লগে মই কুৱেশ্যন আনচাৰৰ এটা ছিৰিজ ওলাম। তাত এইখিনি কথা থাকিব। তথাপি তোমালোকে মই কোৱাৰ লগে লগে পাৰিলে চিন দি ল'বা, নহ'লে লিখি ল'বা। এইবাৰ আহিল বীজ নিৰ্বাচন। ইয়াত প্ৰহেলিকাই সুধিছে, আৰু প্ৰহেলিকাৰ নিচিনাকৈ আমিও নিশ্চয় বহুবাৰ দেখিছোঁ যে তাই ইয়াত কৈছে যে তাৰ মাকে কেইটামান বুট ভৰাই তাত পানী ঢালি দিলে, এটা পাত্ৰত লৈছে। গতিকে তাৰপিছত তাই দেখিলে যে যিখিনি বীজ, কিছুমান বীজ ভাহি উঠিছে। তাই আচৰিত হৈ গ'ল যে কিয় পানীত বীজবোৰ ভাহি উঠিল। এইটো আমিও নিশ্চয় দেখিছোঁ যে বুট বা মগু যেতিয়া আমি পানীত থওঁ, এটা পাত্ৰত থ'লোঁ, কেইটামান বুট বা মগু এনেকৈ ওপৰলৈ ভাহি আহে। এইটো কিয় হয় তাই প্ৰশ্ন কৰিছে। তাৰপিছত এটা ক্ৰিয়াকলাপ দিছে। ক্ৰিয়াকলাপটোত আমি গম পাই যাম যে প্ৰহেলিকাৰ প্ৰশ্নটোৰ উত্তৰ কি হয়। এটা বিকাৰত আধালৈকে পানী লোৱা, এমুঠি ঘেঁহুৰ বীজ বিকাৰত ঢালি দি ভালদৰে লৰোৱা, কিছু সময় অপেক্ষা কৰা। এতিয়া এই ক্ৰিয়াকলাপটো আমি নিজৰ ঘৰতো কৰিব পাৰোঁ। যদি তোমালোকৰ ঘেঁহু নাই তেনেহ'লে বুট বা মগু ল'ব পাৰা। পানীৰ ওপৰত কিছুমান বীজ ভাহি উঠিছেনে? যিবিলাক বীজ পানীত ডুব গ'ল সেইবোৰৰ তুলনাত ভাহি উঠা বীজবোৰ পাতল নে গধুৰ? এইটো সুধিছে। আমি নিশ্চয়কৈ ক'ব পাৰিম যিবোৰ বীজ তলত পৰি গ'ল, পানীৰ পাত্ৰ যিটো তলত পৰি গ'ল, মানে সেইকেইটা বীজ গধুৰ আছিল। আৰু যেইকেইটা বীজ পানীত উপঙি আছে তেনেহ'লে সেইকেইটা বীজ পাতল হয়। কিয় কিছুমান বীজ পাতল? বেয়া বীজ সাধাৰণতে ফোঁপোলা আৰু পাতল হয়, সেয়ে এই বীজবোৰ পানীত ভাহি উঠে। প্ৰহেলিকাৰ প্ৰশ্নটোৰ উত্তৰ হ'ব যে সেই বীজবোৰ যিবোৰ পানীত ভাহি উঠিছিল সেইবোৰ বীজ বেয়া আছিল, অৰ্থাৎ হয়তো তাৰ ভিতৰত পোকে খাইছে নাইবা ভিতৰত ফলেই নাই, সেইকাৰণে কি হৈছে তাত
সেই বীজবোৰ ফোপোলা হৈ পানীৰ ওপৰত ভাহি উঠিছে। গতিকে বেয়া বীজবোৰ আমি তেনেকৈ ধৰিব পাৰোঁ। ভাল বীজবোৰ বেয়া বীজৰ পৰা পৃথক কৰা এইটোৱে আটাইতকৈ ভাল পদ্ধতি। ইয়াত দিয়া ধৰণে আমিও যদি কেতিয়াবা দৈনন্দিন জীৱনত লাগে, তেনেহ'লে যদি কেতিয়াবা এনেকুৱা হয়, তেন্তে তোমালোকে খুব ভালকৈ গম পাই যাবা যে কোনকেইটা বীজ ভাল, কোনকেইটা বীজ বেয়া। গতিকে বীজ সিঁচাৰ আগতে বীজ সিঁচোতে ব্যৱহাৰ কৰা সঁজুলিৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় কাম। গতিকে আগলৈ আমি সেইখিনি পঢ়িম। গতিকে আমি এইখিনি পঢ়ি পেলাই গম পালোঁ যে ইয়াত দুটা প্ৰশ্ন আছে। প্ৰথমতে, খেতিপথাৰত বীজ সিঁচাৰ আগতে কেনেধৰণৰ বীজ নিৰ্বাচন কৰা হয়? উত্তৰটো ইয়াতেই আছে যে বীজবিলাক উন্নত জাতৰ হ'ব লাগিব, বীজবিলাক অধিক উৎপাদনক্ষম হ'ব লাগিব, বীজবিলাক নিৰোগী হ'ব লাগিব আৰু বীজবিলাকৰ সাৰৰ প্ৰতি সঁহাৰি থাকিব লাগিব। এই চাৰিটা আনচাৰ হ'ব ইয়াত। আৰু এটা প্ৰশ্ন আছে যে আমি বীজ এটা ভাল নে বেয়া কেনেকৈ বাছি চাব পাৰোঁ? তো আমি ইয়াতে গম পালোঁ, এটা এক্সপেৰিমেণ্ট দিছিলে, ক্ৰিয়াকলাপ দিছিলে, তাতেই আমি উত্তৰটো পাই গৈছোঁ। গতিকে আগলৈ আমি পঢ়োঁ আহা। এতিয়া আছে পৰম্পৰাগত সঁজুলি। পৰম্পৰাগত সঁজুলিত আমাক ইয়াতে দিয়া আছে নাঙলৰ নিচিনা এটা বস্তু, নহয় জানো? নাঙলৰ এটা চুপি দিয়া আছে। তো আমি চাওঁ আহা। চুপি আকৃতিৰ এই সঁজুলিবিধ বীজ সিঁচাৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি আহিছে। চুপিটো বীজৰ দ্বাৰা পূৰ্ণ কৰা হয়। বীজবোৰ চুপিৰ লগত সংলগ্ন আগজোঙা 2 বা 3ডাল পাইপৰ সহায়ত তললৈ নামি আহে। এই পাইপবোৰৰ জোঙা আগবোৰ মাটিৰ মাজত সোমাই যায় আৰু বীজবোৰ মাটিৰ মাজত বহুৱাই যায়। অ'কে, তো তোমালোকক যদি মই আঁকি বুজাওঁ, তেন্তে এনেকুৱা ধৰণৰ এটা চুপি থাকিব। ঠিক আছে? এনেকুৱা ধৰণৰ এটা চুপি থাকিব। ইয়াত দিয়া থাকিব কিছুমান বীজ। যিমান বীজ আছে ইয়াত বীজবোৰ দিয়া হ'ব। তোমালোকক মই এটা ব্লেংক স্পেচত আঁকি দেখাইছোঁ। ধৰা হ'ল এইটো এটা চুপি। এই চুপিটো এনেকৈ সেই নাঙলখনৰ লগত সংলগ্ন থাকিব আৰু চুপিটোত দিয়া থাকিব কিছুমান বীজ। বীজ পূৰা সম্পূৰ্ণকৈ দিয়া থাকে, পূৰা ভৰ্তি হৈ যায় ইয়াতে বীজ। অ'কে, য়েল্ল'খিনি ইয়াতে বীজ বুজাইছোঁ মই। তাৰপিছত এই যোনডাল পাইপ থাকিব, এই চুপিটো একদম মাটিৰ লগত সংলগ্ন হৈ থাকিব। হয়তো ইয়াতে 2ডাল থাকিব, হয়তো 3ডাল থাকিব, এনেকৈ মাটিৰ লগত সংলগ্ন হৈ থাকিব। ঠিক আছে? ধৰা হ'ল এইখিনি মাটি, পিংকখিনি মাটি বুলি ধৰিলোঁ, মাটিৰ লগত থাকিব আৰু বাকী এইখিনি বস্তু নাঙলৰ লগত সংলগ্ন থাকিব। ঠিক আছে? গতিকে এনেকৈ চুপি এটা অ'কে, ঠিক আছে। তো মই দেখাই দিয়াৰ নিচিনাকৈয়ে চুপিটো এনেকৈ মাটিৰ লগত সংলগ্ন থাকিব। যদি মই ইয়াত দেখাওঁ, চুপিটো ইয়াতে মাটিৰ লগত সংলগ্ন হৈ আছে, হয়নে? আৰু এইখন নাঙলখন আগবাঢ়ি থাকিব আৰু চুপিটো এনেকৈ দি থাকিব। গৰু হালে নাঙলখন আগবঢ়াই থাকিব আৰু এই চুপিটো বীজ ভৰাই থাকে এজন মানুহে, আৰু তেনেকৈ মাটিখিনিত বীজবোৰ যাই থাকে, বীজবোৰ মিক্স হৈ থাকে। তো এনেকৈ পৰম্পৰাগত সঁজুলি হিচাপে চুপিটো ব্যৱহাৰ কৰা হয়। তাত 2ডাল বা 3ডাল পাইপৰ কথা লিখা হৈছে। অ'কে, তো ইয়াত 2ডাল বা 3ডাল পাইপ বুলি কোৱা হৈছেই, হয়নে? আৰু জোঙা আগবোৰ মাটিৰ তলত সোমাই যায়, অৰ্থাৎ এই জোঙা এইবোৰ থাকে, তো মাটিৰ তলত সোমাই যায় আৰু মাটিৰ মাজত বহুৱাই যায়। তো এইখিনিয়ে কথা। আগলৈ চাওঁ। বীজ সিঁচা যন্ত্ৰ। বীজ সিঁচা যন্ত্ৰ। আজিকালি ট্ৰেক্টৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচা হয়। আমি বীজ সিঁচা যন্ত্ৰ বুলি ক'লে মূলতঃ ট্ৰেক্টৰ বুজিম। আগৰ পাঠত আমি পঢ়িছিলোঁ যে ট্ৰেক্টৰখনে কেনেকৈ সহায় কৰে মাটি চহাওঁতে, ই সহায় কৰে একেলগে বীজ সিঁচোতেও। গতিকে সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত এই সঁজুলিয়ে বীজবোৰ সিঁচে। সমভাৱে সমান দূৰত্বত আৰু গভীৰতাত ট্ৰেক্টৰত দেখুওৱাৰ দৰে ইয়াত বীজ সিঁচোৱা হয় আৰু মাটিও চহোৱা হয়। এই সঁজুলিবোৰে বীজ সিঁচে। বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে। ফলত বীজবোৰ চৰাইৰ ভক্ষণৰ পৰা ৰক্ষা পৰে। কাৰণ যদি বীজবোৰ মাটিৰ লগত সমভাৱে মিহলি হৈ নাযায়, তেন্তে বীজবোৰৰ পৰা উৎপাদনো নহ'ব। আৰু কিবা কাৰণত যদি বীজবোৰ কেৱল ওপৰৰ তৰপটোত থাকি যায়, যদি মাটিৰ ওপৰতে থাকি যায়, তেনেহ'লে চৰাইয়ে খাই দিব। গতিকে এই যন্ত্ৰটোৱে চাই যে গোটেইখিনি মাটিত সমভাৱে মিহলি হৈছে নে নাই।
বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শাৰীৰিক শ্ৰম আৰু সময় দুয়োটাই কম লাগে। এতিয়া যিটো আগৰ আছিল পদ্ধতি পৰম্পৰাগত সঁজুলি, তাত গৰুহালৰ লগে লগে মানুহ দুটাও যাব লাগিব, এজনে গৰুহাল চম্ভালিব লাগিব আৰু এজনে চুপিটোত দি থাকিব লাগিব, গতিকে কষ্টৰ কাম আছে। কিন্তু যিটো ট্ৰেক্টৰত এনেকৈ যেতিয়া বীজ সিঁচা যন্ত্ৰ ব্যৱহাৰ কৰা হয়, তেতিয়া বহুখিনি কাম যেনেকৈ বীজ সিঁচোৱা কামটো আৰু মাটি চহোৱা কামটো এইখনেই কৰি দিয়ে, গতিকে বহু পৰিমাণে শাৰীৰিক শ্ৰম কমে আৰু সময়ো ৰাহি হয়। আগলৈ এতিয়া প্ৰজ্ঞানে সুধিছে, মোৰ বিদ্যালয়ৰ ওচৰত এখন নাৰ্চাৰী আছে, তাত সৰু সৰু গছৰ পুলিবোৰ সৰু মোনাত ৰাখে, কিয় সেইবোৰ তেনেদৰে ৰাখে? তেতিয়া প্ৰহেলিকাই কৈছে, কিছুমান উদ্ভিদৰ বীজ যেনে ধান প্ৰথমে কঠীয়াতলিত গজোৱা হয়, পুলি হ'লে সেইবোৰ পথাৰলৈ হাতেৰে স্থানান্তৰিত কৰা হয়। কিছুমান বনজ উদ্ভিদ আৰু ফুল ধৰা উদ্ভিদৰ বীজ নাৰ্চাৰীত গজোৱা হয়। গতিকে প্ৰহেলিকাই উত্তৰটো দি দিছে যে সকলো ধৰণৰ গছৰ বীজ সকলো ধৰণৰ বতৰত বা মাটিত নহ'বও পাৰে। যেনেকৈ এই কোৱাৰ দৰে যিবোৰ ধান গছ আছে, ধান গছৰ প্ৰথমতে কঠীয়াতলিত মানে সৰু ঠাই টুকুৰাত গজোৱা হয়, তাৰপিছত যিবোৰ ধানৰ ৰুই থাকে যে সেইবোৰ পথাৰত যাই ৰোৱা হয়। তেনেকৈ কিছুমান ফুলৰ উদ্ভিদ আছে যিবোৰ নাৰ্চাৰীত গজোৱা হয়। আমি নিজে ঘৰত দেখিছোঁ যে কিছুমান সৰু পুলি আমাৰ ঘৰত গজি যায়, দুবৰি বনবোৰ যেনেকৈ তেনেকৈ গজি যায়, কিন্তু ডাঙৰ পুলি সেনেকৈ নগজিবও পাৰে। গতিকে চবৰে চৰিত্ৰবোৰ বৈশিষ্ট্যবোৰ বেলেগ বেলেগ হয়। উদ্ভিদবোৰ যাতে ঠাহ খাই নপৰে তাৰ বাবে বীজবোৰ এক নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰিব লাগে। ইয়ে উদ্ভিদক পৰ্যাপ্ত সূৰ্যৰ পোহৰ তথা মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পোৱাত সহায় কৰে। কেতিয়াবা ঠাহ খাই থকা উদ্ভিদৰ মাজৰ পৰা কিছু উদ্ভিদ উঠাই নিৰাই দিয়া হয়। গতিকে ইয়াত কোৱাৰ দৰে উদ্ভিদবোৰ যাতে একেলগে মিক্স হৈ নাযায়, মানে বহুত যাতে ঘন নহয়, সেইকাৰণে আমি মন কৰিছোঁ যেতিয়া ধান ৰোৱা হয় তেতিয়া কি হয়, এটা নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে ধানবোৰ ৰোৱা হয়, যাতে সিহঁতৰ মাজত কিছু সমান দূৰত্ব থাকে, তেতিয়াহে সিহঁতৰ যিটো পোষক দ্ৰব্য পোৱা, তেতিয়া নিৰ্দিষ্ট পৰিমাণৰ পোষক দ্ৰব্য পাব। নহ'লে যদি একেলগে দিয়া হয় তেতিয়াহ'লে উদ্ভিদৰ বৃদ্ধি ভালকৈ নহ'ব পাৰে, মৰি যাব পাৰে। তেনেহ'লে সেইকাৰণে কি কৰা হয়, সঠিক দূৰত্বত তাক ৰোৱা হয়। ইয়াত আচলতে কি ক'ব চেষ্টা কৰা হৈছে যে যিবোৰ উদ্ভিদ থাকে সেইবোৰ উদ্ভিদ আমি দেখিছোঁ ধানৰ পথাৰত যে ইয়াত এটা, ইয়াত এটা, তাৰপিছত ইয়াত এটা, ইয়াত এটা, এনেকৈ কিছু নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে দিয়া হয়, হয়নে? কাৰণ যদি এই নিৰ্দিষ্ট দূৰত্বটো নাথাকে তেনেহ'লে কি হ'ব, যদি আমি এটা ঠাইতে দি দিওঁ এনেকৈ যদি ধানবোৰ দি দিওঁ, তেতিয়া ইমানবোৰ ঠাই এনেই থাকি গ'ল আৰু যিবোৰ পোষক দ্ৰব্য চব এটা ঠাইতে, পোষক দ্ৰব্যবোৰতো নিৰ্দিষ্ট পৰিমাণে থাকিব ন, ধৰা এইখিনি পোষক দ্ৰব্য ইয়াত আছে, তো ইয়াত নিৰ্দিষ্ট পৰিমাণে পাব, কিন্তু বাকীবোৰ যিবোৰ পোষক দ্ৰব্য সেইবোৰতো এনেই গ'ল। গতিকে যাতে প্ৰত্যেকটা উদ্ভিদে প্ৰত্যেকটি বস্তুৱে ভালকৈ পায়, সমান পৰিমাণত পায়, সেইকাৰণে কি কৰা হয়, উদ্ভিদবোৰ সদায় নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে এনেকৈ দিয়া হয়। আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে কিবা কাৰণত বহুত যিবোৰ উদ্ভিদ আছে সেইবোৰ একেলগে দিয়া গ'ল চাগে, তেতিয়া কি কৰা হয়, সেইবোৰ পৃথক কৰি আনি পেলাই বেলেগ বেলেগ ঠাইত আকৌ দি দিয়া হয়। চিম্পল, হয়নে? গতিকে ডেটছ ইট ফৰ টুডেজ ভিডিঅ'। আজিলৈ ইমানেই। আগলৈ আমি পঢ়িম জৈৱিক সাৰ আৰু সাৰৰ প্ৰয়োগ।